নমস্কাৰ বন্ধু বান্ধৱীসকল। দিনটোৰ কামত ব্যস্ত হৈ পৰিছোঁ আৰু প্ৰথমতে মাইনাক স্কুল থ'বলৈ আহিছিলোঁ আৰু তাই আজি অকণমান কান্দিছে কাৰণ তাই ফাৰ্ষ্ট বেঞ্চত বহি থাকে। আজি দুদিনমান হ'ল মেমে চেঞ্জ কৰাই দিছে, ঠাইটো ৰ'টেশ্যন কৰাই দিছে। অকণমান চৰ্দিও লাগিছে তাইৰ। তেনেকুৱা গৰম গৰম ভাত মই সদায় ৰাতিপুৱা খুৱাই দিওঁ। দেখিছে নহয় ভিডিঅ'ত কাহ আৰু চৰ্দি হৈছে। মই গোটেইখিনি চাফা কৰি দি উঠি তাইক আগতে থ'ব যাব ওলাইছোঁ কাৰণ আজি মই স্কুলত দুবাৰ যাব লাগিব। এইপিনে দেহা শুইয়ে আছে, তাৰ এক্সাম আছে 10টা বজাত। মাইনাক থ'বলৈ আহিলোঁ। তাইক এনেদৰে থৈ স্কুলত মই একদম স্কুলৰ ভিতৰলৈকে যাবলগীয়া হ'ল কাৰণ তাই কান্দি থকাৰ কাৰণে। এইখনেই হৈছে কেন্দ্ৰীয় বিদ্যালয় IIT গুৱাহাটী আৰু মই ঘৰলৈ আহিলোঁ। আকৌ এবাৰ বাহিৰৰ যিখিনি কাম আছে সেইখিনি কাম কৰি উঠি গোঁসাই থানত চাকি বন্তি গছ জ্বলাই চাৰিওপিনে ধূপ ধূনা দি লৈছোঁ। আৰু ৰাতিপুৱা চাকি গছ নিদিয়ালৈকে আমি ঘৰত তেনেকৈ একো খোৱা নপৰেই। ল'ৰা আৰু ছোৱালীৰ কথাটো বেলেগ হয় বাৰু। মই চাৰিওপিনে এনেকৈ ধূপৰ দিলে ধূপৰ গোন্ধটো ইমান ভাল লাগি থাকে, ঘৰখনত সোমায়ে ভাল লাগে। আৰু দেহা উঠাই নাই, তাক উঠিবলৈ দিলোঁ, গা ধুবলৈ দিলোঁ। এইফালে মোৰ পূজা কৰাও হৈ গ'ল। আৰু এইপিনে দুজন গোঁসাই আছে। এজন আনিছিলোঁ, কৃষ্ণজন আনিছিলোঁ কেলকাতা দীঘাৰ পৰা, আৰু এইফালে আছে জগন্নাথ। মই এতিয়া পূজা কৰা হৈ গ'ল আৰু মই ৰাতিপুৱা লুচি বনাই থৈ দিছিলোঁ। দেহাক চাহ খাবলৈ দিছোঁ। এতিয়া মই অকণমান লাল চাহ খাই লৈছোঁ একেলগে। আকৌ মই আহিলোঁ দেহাক স্কুল থ'বলৈ। স্কুলত আহি দেখিছোঁ যে গোটেই এতিয়াহে প্ৰে কৰা হৈছে। কিবা এখন মিটিং আছিলে। গোটেই ষ্টুডেণ্টখিনি তাত 7:30 নহয় 8টাৰ বুলি ধৰক, 8টাৰ পৰা 10টালৈ ইয়াতে আছিলে, এছেম্বলি ৰুমতে আছিলে। আকৌ দেহাক স্কুলত থৈ উঠি মই ভাত বনোৱাত লাগি গ'লোঁ। কি বনাম কি নবনাম, দালি আৰু কবিকে ফ্ৰাই কৰোঁ আৰু তেনেকৈ ভাবিছোঁ। আৰু কবিৰ যিটো পুৰত পাত থাকে নহয়, সেই পাতটোৰে কি চাটনি বনাই খাবলৈ বহুত ধুনীয়া লাগে। খাই পাইছেনে আপোনালোকে নাজানো, কিন্তু আমাৰ দেহাই খাই বহুত ভাল পায়, ময়ো ভাল পাওঁ। এই পাতটোৰে ইয়াতে ধনিয়া জলকীয়া দি পূৰা মিক্সিত পিচিলে বঢ়িয়া লাগে খাই। গধূলি আহি গ'লোঁ মাহঁতৰ ঘৰলৈ কাৰণ আজি ভাইটিৰ জন্মদিন আছিলে। আৰু সি কেক নাখায়, কেক নাকাটো বুলি কয়। ওচৰত লাহেকৈ বহিছে আৰু এইফালে ধুনুমাক মাতি আছে। আমি গোটেই একেলগে বহি উঠি কেক কাটিব ওলাইছোঁ এতিয়া। আৰু তাৰ এতিয়া কিমান বছৰ হ'ল বা, বছৰটো 25 বছৰ ন 24 বছৰ হৈছে চাগে। আমাৰ এইটো একমাত্ৰ ভাই, 4টা বাই ভনীৰ ভিতৰত ভাইটি এজনেই হয়। এনেকৈ গোটেইখিনি লগ হয়। মাহঁত আহি পোৱাই নাছিলে, মাহঁত আহিবহে এতিয়া কাৰণ মা বেলেগত থাকে দোকান এখনত। দোকান আছে, মাৰ দোকান চলাই। মাৰ দোকান চোকান বন্ধ কৰি আহিব। আমি এনেকৈ কেক কাটিং কৰি গোটেইখিনিয়ে হেপী বাৰ্থডে উইচ কৰিলোঁ তাক। আৰু মাইনা যে কি হেপী হৈছে নহয়। তাৰপিছত খোৱা বোৱা বস্তুখিনি যোগাৰ কৰিলোঁ, শৰাই আগবঢ়াইছিলে ভণ্টিহঁতে। মা প্ৰসাদ এনেদৰে খাই, কেক চেক খাই, চাহ পানী খাই উঠি আকৌ মই ভাত বনোৱাত লাগিমগৈ এতিয়া। সোনকালে ভাতকেইটা বনাই কিনে খাই কিনে ঘৰলৈ যাম বুলি ভাবিছিলোঁ, যিহেতু ঠাণ্ডা বহুত। কিন্তু নাই, মই নগ'লোঁ আৰু ৰাতি 10টা বাজিয়ে গ'ল। এইফালে চিকেন বনাইছোঁ, চিকেন ফ্ৰাই আৰু চিকেন এনেকৈ গ্ৰেভি বনাম বুলি ভাবিছোঁ কাৰণ ভাইটিয়ে চিকেন ফ্ৰাইটোতকৈ চিকেন গ্ৰেভিটো খাই বেছি ভাল পায়। এয়া হৈছে জেঠীমা, এইফালে মাহঁতেও আহি পালেহি। আৰু এনেকৈ মই বনাই চনাই উঠিছোঁ। সকলোকে বাই বাই, আকৌ লগ পাম দেই নেক্সট